পানাৰীত উড়িয়া ভাষা আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ আধাৰশিলা উন্মোচন উদ্বোধক বিটিচি মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো অসমত বাস কৰা আন এটি অৱহেলিত জনগোষ্ঠী উড়িয়া সম্প্ৰদায়ৰ উন্নয়ন আৰু উত্তৰণৰ বাবে বিটিচি প্ৰমোদ বড়োৰ চৰকাৰখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়া উড়িয়া ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভাষা সাংস্কৃতিক সংৰক্ষণৰ বাবে আজি বিটিচি মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ দ্বাৰা ওদালগুৰি জিলা পানাৰীত উড়িয়া ভাষা আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰ প্ৰদান কৰি আধাৰশিলা স্থাপন কৰে। আৰু উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত তেখেতৰ সৈতে উপস্থিত থাকে বিটিচি কাৰ্যবাহী সদস্য সঞ্জিত তান্তি, খালিংদুৱাৰ বিটিচি পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলীপ কুমাৰ বড়ো, অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষীধৰ তাঁতীৰ লগতে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন কৰে। আনহাতে উদ্বোধক প্ৰমোদ বড়োৱে আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়। বিটিয়া চৰকাৰে বহুতখিনি ডিচিশ্যন ল'ব নোৱাৰে, কিছুমান ডিচিশ্যন অসম চৰকাৰে ল'ব লাগিব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদিবাসী জনগোষ্ঠীৰ কাৰণে ইতিহাসত মানে নোহোৱা বহুতখিনি কাম আজি আৰম্ভ কৰিছে। বাগান অঞ্চলত মডেল স্কুল দিছে, বাগান অঞ্চলৰ কাৰণে ছেপাৰেটলি বহুতখিনি ঘৰ দিছে, প্ৰায় 2 লাখ মানে ঘৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, টয়লেট দিছে, মজুৰি বাঢ়াই দিছে, বহুতখিনি কাম তেখেতে কৰিছে। কিন্তু যিটো ভাষা সাংস্কৃতিক কথা আপুনি কৈছে, নিশ্চয় ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ আঁচনি আছে, কাৰণ তেখেতে সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ভাষাকে ভাল পায়। তো সেই হিচাপে উড়িয়া জনগোষ্ঠীৰ যিবিলাক দাবী, যিবিলাক আপিল আছে, এই এপিলবিলাক, সেই দাবীবিলাক নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কনচিডাৰ কৰিব। আমাৰ লেভেলত যিটো কৰিব পাৰে আমি ইতিমধ্যে কৰিলোঁ। ইয়াত যে আমাৰ এটা গৱেষণা কেন্দ্ৰ লাগে বুলি কৈছে, গৱেষণা কেন্দ্ৰৰ কাৰণে যিখিনি পুঁজি দিব পাৰোঁ আমি পৰ্যায়ক্ৰমে দি যাম। এতিয়া মই ইতিমধ্যে ঘোষণা কৰিলোঁ কিছু মানে পুঁজি, আৰু আমি পৰ্যায়ক্ৰমে কৰি যাম। আৰু উড়িয়া জনগোষ্ঠী ভাৰতৰ এটা আগবঢ়া জনগোষ্ঠী। উড়িয়া জনগোষ্ঠীৰ সাংস্কৃতিক ভাষা ভাৰতত সকলো জানে, আৰু উড়িয়া ভাষা ভাৰতৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা। তো আমাৰ বড়োলেণ্ড অঞ্চলত যিসকল উড়িয়া ভাই বন্ধুসকল বা দাদাসকল বা আমাৰ উড়িয়া সমাজ ইয়াত বসবাস কৰি আছে, সেইসকলৰ ভাষা সংস্কৃতি কোনো কাৰণতে যাতে শেষ হৈ নাযায়, ইয়াৰ কাৰণে এই চেণ্টাৰত গৱেষণা আৰম্ভ হ'ব, ইয়াৰ কাম কাজ আৰম্ভ হ'ব। আমি বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা ইয়াত আমি অনুদান দিছোঁ, আৰু অনাগত দিনত ইয়াৰ কাম কাজ কৰা সময়তো আমি যিমান পাৰোঁ সহায় কৰি যাম। আমি সকলো জানো উড়িয়া জনগোষ্ঠী এটা শান্তিপ্ৰিয় জনগোষ্ঠী, অশেষ কষ্ট কৰি পেলাই নিজৰ জীৱন নিৰ্বাহ কৰা এটা জনগোষ্ঠী। এই জনগোষ্ঠীৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, আমাৰ যিটো মৰম, সেইটো সদায় থাকিব। এই বছৰ আমি যিটো নোৱাখাই ফেষ্টিভেল আছে, এইটো আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে আমি ঘোষণা কৰিছোঁ, আৰু আমাৰ তৰফৰ পৰা, কাউন্সিলৰ তৰফৰ পৰা যিমান পাৰোঁ আমি এই ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে, এই অস্তিত্বটো ৰক্ষা কৰাৰ কাৰণে যিখিনি কৰিব লাগে কৰিবলৈ প্ৰয়াস কৰিছোঁ।